৯৯ বছৰ সম্পূৰ্ণ কৰি ১০০ বছৰত ভৰি দিয়া গোলাঘাটৰ চানমাৰী নিবাসী ককা খেতেকেশ্বৰ বৰুৱাদেৱক শনিবাৰে তেখেতৰ ১০০ বছৰীয়া জন্মদিনত ৰবি শৰ্মা সমন্বয় ফেন ক্লাব গোলাঘাটৰ সভাপতি প্লাৱন বৰদলৈৰ নেতৃত্বত ৰবি শৰ্মা সমন্বয় ফেন ক্লাবৰ সদস্যসকলে তেখেতৰ বাসগৃহত উপস্থিত হৈ ফুলাম গামোচা, চেলেং চাদৰ, সফুৰা, সম্বৰ্ধনা পত্ৰ, জাপি, ধুতি আৰু গেঞ্জিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। আৰু লগতে ৰবি শৰ্মা সমন্বয় ফেন ক্লাব গোলাঘাটৰ সভাপতি সদস্যসকলে বৰুৱাদেৱৰ সুস্বাস্থ্যৰ কামনা কৰে। চানমাৰী নিবাসী শ্ৰী খেতেকেশ্বৰ বৰুৱাদেৱৰ আজি ১০০ বছৰীয়া জন্মদিনত তেখেতক সম্বৰ্ধনা জনাবৰ বাবে আমি ৰবি শৰ্মা সমন্বয় ফেন ক্লাব গোলাঘাটৰ সমূহ সদস্য আজি তেখেতৰ বাসগৃহত উপস্থিত হৈছোঁহি আৰু আমি তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আমাৰ ফেন ক্লাবৰ ফালৰ পৰা আজি যি ষ্টেপ লোৱা হৈছে ইয়াত ককাৰ সুস্বাস্থ্য কামনা কৰিয়ে লোৱা হৈছে। তেখেতৰ যে দীৰ্ঘায়ু হৈছে সেইখিনি আমাক অনুপ্ৰাণিত কৰিছে যে এজন ব্যক্তি কেনেকৈ সুস্বাস্থ্য হৈ থাকিব পাৰি আৰু সেইখিনিয়ে আগলৈও আমাক অনুপ্ৰেৰণা দিব যে এজন ব্যক্তিৰ সুস্বাস্থ্য হৈ থাকিবলৈ কেনেকুৱা ধৰণৰ ব্যক্তিত্বৰ প্ৰয়োজন হয় আৰু সেইখিনিয়ে ককাই আমাক অনুপ্ৰাণিত কৰিছে আৰু সেই দেখি আজি আমাৰ ৰবি শৰ্মা ফেন ক্লাব গোলাঘাটৰ হৈ আজি ককাক সম্বৰ্ধনা জনাবলৈ আমাৰ লোকেশ্যন আমি উপস্থিত হ'লোঁ আৰু ককাৰ পুনৰবাৰ ককালৈ সুস্বাস্থ্য কামনা কৰিছোঁ। তেখেত আৰু কেইবছৰমান জীয়াই থাকিলে আমিও অনুপ্ৰাণিত হৈ থাকিম, আমিও সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰিম, তেখেতে আমাক অনুপ্ৰাণিত কৰিব। আৰু গোলাঘাটৰ পৰা জয়প্ৰসাদ গুপ্তাৰ ৰিপৰ্ট, N.E.S 24/7 লাইভ।